তো নমস্কাৰ বন্ধুসকল, মই আজি মোৰ চাইকেলেৰে নলবাৰীখন অলপ দেখাব আলছোঁ। তো হাতীবিলাক ফুৰিব আহিছোঁ, ভাবি ল'লোঁ যে নলবাৰীখন একবাৰ দেখে লৈ যাওঁ আমাৰ নলবাৰীখন কিমান চেঞ্জ হ'ল। ইয়াত মই কোনো ভিউৰ কাৰণে দিয়া নাই, পিছত মই চাই মোৰে ভাল লাগিব এইটো ভিডিঅ', যদি 5 বছৰ পাছত চাওঁ কিমান ডেভেলপ হৈছে, কিমান হৈছে। তো আমি আছোঁ বৰ্তমান চক বাজাৰত, য'ৰ পৰা নলবাৰীখন ষ্টাৰ্ট হয়। এইফালৰ পৰা আহিলে ষ্টাৰ্ট হয় আৰু সেইফালৰ পৰা আহিলে ইয়াত শেষ হয়। তো এটা কুইক ৰিভিউ দেখুৱাবলৈ ইচ্ছা কৰিছোঁ। তো এইফালে গুৱাহাটী যাব পাৰি, সেইফালে আমাৰ নলবাৰীখন ষ্টাৰ্ট হয়। তো লেটছ গ'। মই বিশেষ একো নকওঁ, জাষ্ট চিনাৰীবিলাক দেখুৱাই লৈ যাওঁ, কি কি আছে, কেনেকুৱা চেঞ্জ হৈছে আৰু কি আছে মই দেখুৱাই দিম বাৰু। কিন্তু ব'লাচোন ইভিনিং অলপ ফুৰি আহোঁ, নলবাৰীখন কেনে লাগে চাওঁ। এইটো হৈছে চক বাজাৰ এৰিয়া, য'ত নলবাৰী টাউন ইয়াৰ পৰা ষ্টাৰ্ট হয়, মেইন টাউনখন। তো আপোনালোকে নলবাৰীৰ কথা শুনিছেই বহুত, নলবাৰীখনত বহুত কিবা কিবি আছে। তো চাওঁ। DSR কলেজ পাইছোঁ, সেইটো ছায়েন্স পঢ়াৰ কাৰণে এখন বেষ্ট কলেজ নলবাৰীত, এখন DSR হয়। এইটো পেট্ৰল পাম্প এইফালে আছে। তো নলবাৰীত কেতিয়াও ট্ৰেফিক জাম নহয়, নলবাৰীত কেতিয়াও বানপানী নহয়, নলবাৰীত একো নহয়, টেনশ্যন ল'ব লগা কথা নাই। তো যেতিয়া যোনে নলবাৰীত আহিব পাৰে, নলবাৰীখন এখন ধুনীয়া শান্তিৰ জেগা। লেটছ গ'। তো ৰুমা বেকাৰী পালোঁ আমি, চবেই জানে ৰুমা বেকাৰী, এইখন ৰুমা বেকাৰী হয়। এইটো আপোনাৰ শিৱ মন্দিৰ। আগত চক বজাৰখন ইমান এটা ডেভেলপ হোৱা নাছিল, কিন্তু আজিকালি বহুত ডেভেলপ হৈ গৈছে চক বজাৰখন। ইয়াত পেট্ৰল পাম্প আহিছে, DSR আহিছে, বেংক আহিছে, সকলোবোৰ আহি গৈছে। লেটছ গ'। আমি ইয়াৰ পৰা প্ৰায় হৰি মন্দিৰৰ লাইনলৈকে যাম আজি। জাষ্ট এটা কুইক ৰিভিউ, যোনে নলবাৰীত থাকেতো সি চিনেই এই ভিডিঅ'টো। একচুৱেলি যোনে নলবাৰীত নাথাকে তাৰ কাৰণে বনাইছোঁ, বা নাচালেও মোৰ কোনো টেনশ্যন নাই। এই ভিডিঅ'টো মোৰ কাৰণেই বনাইছোঁ। মই প্ৰায় বহু বছৰ পিছত এইটো চাই কেনে লাগে চাম, যদি ইউটিউবে ডিলিট নকৰে। আই গেছ ইউটিউবে ডিলিট নকৰে, কিয় কৰিব এইটো যদি কোনো ৰিপৰ্ট নামাৰে। এইফালে নলবাৰী কলেজ যায়, এইফালে নলবাৰী কলেজ যাব পাৰি, ইয়াত লেখা আছে নাথ গোস্বামী পথ। তো ইয়াৰ পৰা নলবাৰী যিটো মেট্ৰ' এৰিয়া, নলবাৰী টাউন, ইয়াৰ পৰা ভালকৈ ষ্টাৰ্ট হয়। এইখিনি আপোনাৰ জিলিকনি চক বুলি কয় নেকি? য়েছ, জিলিকনি চক বুলি কয় এইখিনি। লেটছ গ'। ইভিনিং হৈছে, প্ৰায় 7টা বাজিছে। তো ভিডিঅ' কোৱালিটি নিশ্চয় ভাল নহ'ব, কাৰণ মোৰ কেমেৰাৰ কোৱালিটি সিমান এটা ভাল নহয়। 12 মেগাপিক্সেল মানৰ কোৱালিটি আহিব এইটো। আৰু ভিৰৰ কাৰণে চাইকেলো মই চলাব ইমান নাজানো। তো সেইটো কিবা এটা বিল্ডিং বনাইছে, সেইটো নিশ্চয় ইয়াৰ কাষত এইটো এটা বনাই আছে কিবা। এইটো যিখিনি জিলিকনি চক বুলি কয়, ইয়াত কেতিয়া ফাংচন হয় এইখন ইয়াত, আই থিংক। আমি বাজাৰৰ মাজফালে যাই আছোঁ বৰ্তমান। তপন ডেকা নাৰ্ছিং হোম ৰোড হয়, তপন ডেকাৰ মেডিকেল এখন পাই ইফালে গ'লে।
ভিভ'ৰ চেল্ফি এক্সপাৰ্ট মানে ফোন কিনে চেল্ফি উঠিবৰ কাৰণে আমাৰ না প্ৰচেছৰ চাইছি না বেটাৰী চাইছি জাষ্ট চেল্ফি অ'কে চেল্ফিৰ কাৰণে ভালটো কিনি আছে মানে এইখন এখন নিমন্ত্ৰণ নেকি কিবা নতুন দি দিছে তো আমি নলবাৰী থানা পালোঁ এইটো নলবাৰী থানা হয় তো নিশ্চয় এইফালেৰে গ'লে পুলিচ গৰ্ডন স্কুল পায় আৰু এইফালেৰে গ'লে মেইন বাজাৰ পায় তো আমি মেইন বাজাৰ দি ঘূৰি পেলাই তাত গৰ্ডন স্কুল দি এনেকৈ ওলাই আহিম বুলি ভাবিছোঁ ম'ম' খাই পেলাই একচুৱেলি মোৰ লগৰ ফ্ৰেণ্ড এজনে কৈছিল যে সি মানে তেজপুৰত থাকে নলবাৰী কেতিয়াও দেখা নাই নলবাৰী একবাৰ চাব পাৰিম নেকি মই কৈছোঁ মই এটা ভিডিঅ' বনাই নিশ্চয় ইউটিউবত মাৰি দিম চবে চাব পাৰিব সেইকাৰণে বনাই আছোঁ ইয়াত ভিভ' এনেকুৱা লাগছে ভিভ' মোৰ কোম্পানী নেকি এইটো ইয়াত মই ডাইৰেক্ট কথা কৈ কৈছোঁ বেকগ্ৰাউণ্ড চাউণ্ড বহুত আহি আছে নিশ্চয় তো এইটো মজা এয়া বাজাৰ এয়া মেইন বাজাৰ এৰিয়া হয় নলবাৰীত মই এই ভিডিঅ'টো কেৱল মটিভেশ্যনেলৰ কাৰণেই দিছোঁ ডিম্পু দা প্লিজ এইটো কপিৰাইট নলগাব আৰু মই ৰাইজক এয়াই দেখাব বিচাৰিছোঁ বহুতে ইউটিউবত আহিব বিচাৰিছে কিন্তু তেওঁলোকক ভাবি আছে DSLR লাগে নহয় ট্ৰাইপড লাগে GoPro লাগে এইবোৰতেই নিজৰ সময় নষ্ট নকৰিব নিজৰ পইচা খৰচ নকৰিব আপুনি মোবাইলতো বহুত ডাঙৰ কাম কৰি যাব পাৰিব চ' আপোনালোকে ডিম্পু দাৰ ভিডিঅ'টোৱে চাব পাৰিব তেওঁ ক'ৰ পৰা ক'লৈ পালেগৈ ধন্যবাদ যিদিনাখন আপুনি এটা লেভেলত পাব সেইদিনাখন আপুনি নিজৰ টকাৰে কিনিব পাৰিব
লগাওঁ এইটো লাইট দিয়া আছে নিশ্চয় দেখিছে আপোনালোকে এটা লাইট দেখিছে আগত অশোকে সেই লাইটতে আছে গৰ্ডন ফিল্ডখন লেটছ গো একবাৰ গৰ্ডন ফিল্ডখন দেখুৱাই আনো নাক চবকে মই জানো এই ভিডিঅ'টোত বৰ বেছি থাকে 5-6টা ভিউ আহিব কিন্তু এই 5-6টা ভিউৱে মোৰ কাৰণে বহুত কাৰণ এই ভিডিঅ'টো মই ইউটিউবত বহুত দিনলৈকে থাকি যাব তো যেতিয়াই মই চাব ইচ্ছা কৰোঁ তেতিয়াই চাব পাৰিম যদি ইউটিউবে ডিলিট নকৰে আৰু মই ইমান ফেমাছ মানুহ নহয় যে মোৰ ভিডিঅ' ইউটিউবে ডিলিট কৰিব কেলিফৰ্ণিয়াত বহি পেলাই ইউটিউবৰ মালিকে যে মোৰ ভিডিঅ' লক্ষ্য কৰি থাকিব সেইটো আই ডোণ্ট থিংক তো ভিডিঅ'টো ডিলিট নহয় বুলি ভাবোঁ মই আমাৰ নলবাৰীখন 2017 চনৰ আজি 18 জুলাই হেন পাইছোঁ 18 জুলাই তো আজিৰ দিনত নলবাৰীখন কেনেকুৱা আছিল মই দেখুৱাইছোঁ অলপ তো যেতিয়া নলবাৰীখনৰ লগত কেতিয়া কম্পেয়াৰ কৰিব লগা হয় মই আৰু দেখুৱাম নলবাৰী যি এৰিয়া যোৱা নাছিলোঁ সেই এৰিয়া অতি শীঘ্ৰে যাম যাই পেলাই এনেকৈ ছেইম ভিডিঅ' কৰি পেলাই দেখুৱাম নলবাৰী হৰি মন্দিৰ দেখুৱাব আছে জৈন মন্দিৰ আছে বহুত স্থান আছে নলবাৰীৰ যি ধুনীয়া স্থান তো এইবিলাক ভিডিঅ' দেখুৱাম তো এইখিনি অলপ ফেমাছ প্লেচ হয় দিছ ইজ গৰ্ডন ফিল্ড একচুৱেলি ষ্টাৰ্ট উইথ দিছ ইয়াত নলবাৰী মিউনিচিপালিটি কিছুমান আই থিংক কিছুমান বৰ্ড দিছে তো ইয়াৰ ভিতৰত গৰ্ডন ফিল্ড য'ত কিবা ফুটবলৰ কিবা চলি আছে ফুটবল মেটছ এখন চলি আছে ইয়াত লেটছ লুক এট ফুটবল মেটছ হ'ব আজি দেখা নোপোৱা হৈছে অলপ আন্ধাৰ হৈছে কাৰণে আমি পুনৰ এইটো ৰাস্তাৰে যাওঁ এইটো ৰাস্তাৰে যাই পেলাই আমি ঘৰত যাই পেলাই যেতিয়ালৈকে মেইন ৰাস্তাটো নাপাওঁ তেতিয়ালৈকে বাৰু আছোঁ নলবাৰীত এখন নতুনকৈ কিবা মেডিকেল হৈ আছে এই বগা বিল্ডিংটো মই ইয়াৰ পৰা দেখিছোঁ এইটো বগা বিল্ডিং তো মেডিকেলখন একবাৰ দেখুৱাই পেলাই মই ভিডিঅ'টো এণ্ড কৰিম তো আপোনালোকে ভিডিঅ'টো চাব শ্বেয়াৰ কৰিব যি কৰে কৰি থাকিব আৰু মোৰ কথা নাই এইটোত কিন্তু ভাল লাগিছে আজি মোৰ হোমটাউনখন আমাক দেখুৱাব পাই লেটছ কাম উইথ দেয়াৰ দিছ ৰোড তো এইখন নতুনকৈ বনাইছে মেডিকেল এইখনতো এখন মাল্টি স্পেচিয়েলিষ্ট কিবা এনেকুৱা মেডিকেল হৈছে ইয়াত সকলো আছে তো সেইটো ভাল হৈছে যে কাৰোবাৰ বেমাৰ হ'লে আৰু মানে গুৱাহাটী নিব লগা নহয় ইয়াত বেমাৰ হ'লে নলবাৰীতে হৈ যাব ইয়াত ICUৰ পৰা সকলো আছে জানেই নলবাৰীখন একচুৱেলি ডক্তৰ নাৰ্ছিং হোমৰ ক্ষেত্ৰত বহুত আগবঢ়া তো শিক্ষাৰ ক্ষেত্ৰতো সকলো ফালে আগবঢ়া কিন্তু এইখনে নলবাৰীখনক মানে যিটো বেমাৰৰ সেই নাৰ্ছিং হোম চিকিৎসাটো বহু পৰিমাণে আগবঢ়াই নিব বুলি ভাবোঁ তো এইখন হৈছে কিবা নলবাৰী মাল্টি আই ডোণ্ট ন' হোৱাট ইজ দিছ নাম এতিয়াও দিয়া নাই এতিয়ালৈকে এইখন ইনঅ'গ্ৰেট কৰা হোৱা নাই অ'পেন কৰা হোৱা নাই তো এইখন ধুনীয়া মেডিকেল চব বিভাগ আছে ইয়াত আৰু ইয়াৰ পৰা ষ্টাৰ্ট হয় নলবাৰী মেটাৰনিটি হস্পিটেল ইয়াত ধুনীয়া ধুনীয়া বিল্ডিং আছে এইখিনি খুব মানে অলপ ৰিচ এলেকা হয় কাৰণ ইয়াত ডক্তৰগিলাখন থাকেতো ৰিচ এলেকা হয়